6 নৱেম্বৰ 2024 আমি যাত্ৰা আৰম্ভ কৰিছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি। যিহেতু ওলাই আহোঁতেই 12:30 বাজিল, উদ্যানৰ নিচেই কাষতে থকা ফ্লৰিকান কটেজতে আমি ৰাতিটো কটাম বুলি থিৰাং কৰিলোঁ। সোমাই গৈ দেখিলোঁ এজোপা বৃহৎ আমলখি গছ, দেখিয়েই ভাল লাগি গ'ল। সেই দুজন মোৰ মা দেউতা, শাহুমা আৰু মিষ্টাৰ কাৰণবশতঃ আমাৰ লগত আহিব নোৱাৰিলে। দেউতা আকৌ পুৰণা চিনেমাৰ হিৰোতকৈ কম নহয়। সন্ধিয়া 5:30 বজাৰ দৃশ্য। আকাশখনৰ ৰংটো চাওকচোন, ইমান সুন্দৰ। জোনটিয়েও যেন আমাক বাট দেখুৱাবলৈহে ৰৈ আছে। কাষতে বৈ যোৱা নৈখনেই হ'ল মানাহ নৈ। এই নৈখনক আকৌ হিন্দু ধৰ্মৰ দেৱী মনসাৰ নাম অনুসৰি নামকৰণ কৰা হৈছে। দোকান দেখিলেতো ল'ৰা ছোৱালী এপাক সোমাবই, গোটেই যেন দোকানখনেই কিনি পেলাব সিহঁতে। কাছটো হেনো লৈ যায়। এতিয়া আহি গ'ল ভোজ ভাত খোৱাৰ সময়। কত কিমান যে সাধু ক'বলগীয়া হয়। ইমানেই সাধু কৈছোঁ যে সৰু সুৰা কিতাপ এখনেই লিখি পেলাব পাৰিলোহেঁতেন। পাপৰত ভাত তুলি কোনে খায় বাৰু? কেঁচুৱাবিলাকৰ যে ষ্টাইল। ৰাতিপুৱা 6 বাজিছে আৰু আমি জীপ চাফাৰী কৰিবলৈ সাজু। এইজন আমাৰ ৰত্নেশ্বৰ দাদা। চৰাই চিৰিকটিবোৰে কিমান যে কথা পাতিছে। আৰু এতিয়া আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সোমাই আহিছোঁ। সেইটো দেখিছেনে কি দৌৰি গ'ল আগেদি? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী মৌৰা চৰাই। সেয়া বান্দৰ সেনাৰ এটা বৃহৎ দল, কেপ লাংগুৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নামটো উদ্যানৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ অন্যতম প্ৰধান উপনৈ মানাহ নৈৰ পৰা লোৱা হৈছে। এইটো পিকক আৰু সিটো পিহেন। ৰাষ্ট্ৰীয় উদ্যানখনক 3টা ৰেঞ্জত বিভক্ত কৰা হৈছে। পশ্চিম ৰেঞ্জ পানবাৰীত, কেন্দ্ৰীয় ৰেঞ্জ বাঁহবাৰীত আৰু পূব ৰেঞ্জটো পাঠশালাৰ সমীপত ভূঞাপাৰত অৱস্থিত। উদ্যানৰ ভিতৰতে অলপমান ফ্ৰেছ হওঁ বুলি ৰ'লোঁ। দেখিলোঁ যে এটা দমকল। ছোৱালীয়ে দেখি খুব ভাল পালে। পানী ওলাইছে নে? পাৰিছে দেই, মাক ধৰিব দিয়া। গছজোপাৰ হেনো পিয়াহ লাগিছে। আমি চাহ খোৱা মানুহৰ হিচাপ বিচৰা হৈছে। আচলতে ময়ে তেওঁলোকক অনুৰোধ কৰিলোঁ একাপ লাল চাহ খাওঁ বুলি। আমাৰ হিৰো মানে দেউতা
হাতী চাওঁ বুলি আগুৱাই গৈছিল গাৰ্ডে বাধা দিয়াত আকৌ উভতি আহিছে মোৰ পাছতে দেউতাৰ মাত এইজোপা শেৱালি গছ সৰি থকা শেৱালি ফুলবোৰ বুটলি যে ইমান ভাল পাওঁ বুজাব নোৱাৰো কাষতে এটা অকণমানি শিৱ মন্দিৰ ইমান যে মনোমোহা দৃশ্য নহয়নে ৰবদি তলত চিনাকি পৰ্ব চলি আছে Data is a person who likes to make friends. He is very friendly actually. Hero uthi ahise de. Watch tower to পৰা আমি কেবাটাও হাতী দেখিবলৈ পালো Jishani hol 1 number copycat. Moi ji koro take kore. Hi. Etu hol বহু বছৰ পুৰণি হাতীৰ লাও খোলা এতিয়া আমি লৈ আছো লাল চাহৰ জ্যোতি এতিয়া ওলাবহি আমাৰ আগত এটা বিশাল প্ৰকাণ্ড হাতী দূৰৰ পৰাই নমস্কাৰ জনাইছো Shani, hi. Hi. Nakisa. Tôi pusing pusing gue lagi dah. Lindo. বাক্সা আৰু চিৰাং জিলাৰ একাংশ সামৰি গঠিত মানাহ ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত ব্যাঘ্ৰ প্ৰকল্প হিচাপেও উল্লেখ্য ৰাছিয়াৰ পাছতে বাঘৰ বাবে দ্বিতীয় উপযুক্ত স্থানে হৈছে এই মানাহ পানী আছে উঠিছো আমা এইটো গৰ দেখিছো এটা চোৱা দেখা পাইছা দেখিলেন দিশানি কি দেখিলা এটা চোৱা কৈ দিয়া ৰাইনো বুলি ৰাইনো কেটা আছে মনো আছে না ঠিক আছে প্ৰবাদ অনুসৰি পূৰ্বতে গৌৰীপুৰৰ ৰজা এই ঠাইতে চিকাৰ সূত্ৰে আহিছিল সেইটো চৰাইটো চোৱা নীলা চৰাইটা উৰি গৈছে আগত হা কিংফিছাৰ হাতী গড় বাঘ সোণালী বান্দৰ নল গাহৰি ধনেশ
মৌৰা চৰাই, উলুমৰা, মেথুনকে ধৰি বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰে পৰিপূৰ্ণ এই উদ্যান। Hurry. Wow. চাৰিজনৰ হৰ্ণ পোৱা যায়। প্ৰথমটো বাকিং ডিয়াৰ দেখি আছে, আৰু হক ডিয়াৰ আছে, সাম ডিয়াৰ আছে, আৰু সাম্ভাৰ ডিয়াৰ। ওকে। এইটো মন্দিৰ এটাও আছে। বাও, ৰাস্তাটো বৰ মৰম লাগিছে। ইমান ধুনীয়া লাগিছে ৰাস্তাটো। এইটো ভিউ, ৱাও, দিশানী, you will get to see very interesting. This is very beautiful. Handshake kora. Good girl. Girl, Luizani बहुत ভাল চালি দে। তোমালকে বান্দৰ চাবা? বান্দৰ কেইটা আছে? 1 2 3 4। ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ মানাহ এই ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশেৰে বৈ গৈ দুখন উপনৈত বিভক্ত হৈছে, বেকি আৰু ভলকাডুবা। বেকি ৰিভাৰ ভিউ। আমি এতিয়া আছো মানেছ হেৰিটেজ চেণ্টাৰত। আমাক ফুৰাবলৈ অনা সচিন হেৰালে। ইয়াতে টুৰিষ্টসকলক ৰিভাৰ ৰাফটিঙো কৰোৱা হয়। তুমি সবতে ফ্ৰেণ্ডছ লগ পাই যোৱা না য'ত যোৱা। এটা ইমান ভাল তোমাৰ ফ্ৰেণ্ডজনী। হ'ব ন, ৰাইনাটো চোৱাচোন বাৰু কেনেকুৱা ডাঙৰ ৰাইনা। ডোন্ট টাচ, চুবলৈ মানা কৰিছে। নুচুবা নুচুবা। বেংগল ফ্লৰিকান, এইটো নাম দি বেংগল ফ্লৰিকান মনো। কোনফালে?
গুচি গ'লগে তললে চোৱা মা তললে চোৱা মই যে কৈছিলোঁ বনৰীয়া মহ সেই আদুৰত মাক আৰু পোৱালি বাফেলো কলে এটা ভাল খবৰ যে পূৰ্বৰ তুলনাত বহুগুণে উদ্যানখনত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা এতিয়ালৈ 25% পৰ্যটকৰ আগমন ঘটিছে ৰাষ্ট্ৰীয় উদ্যানখনত এইজোপাই সেই বৃহৎ আমলখি গছজোপা মই যে উল্লেখ কৰিছিলোঁ মানাহৰ পৰা উভতি আহিয়েই আমলখি বুটলা কাৰ্যসূচী চাওকচোন হাতত চাওঁ দেখাই দিয়া হাতখন নব্বৈৰ দশকত সংঘটিত জনগোষ্ঠীয় আন্দোলনৰ ফলত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনে স্বীকৃতি হেৰুৱাইছিল যদিও BTC কৰ্তৃপক্ষ প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক WWF তথা স্থানীয় লোকৰ সহযোগত পুনৰ পূৰ্বৰ ঐতিহ্য ঘূৰাই পাবলৈ সক্ষম হয় সকলোৰে চেষ্টাত 2011 চনৰ 21 জুনত মানাহ ৰাষ্ট্ৰীয় উদ্যানে পুনৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে কিবা ভুল হ'লে আঙুলিয়াই দিয়ে যেন আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিয়ে যেন নমস্কাৰ